নমস্কাৰ বন্ধু বান্ধৱীসকল আশা কৰোঁ সকলো ভালে আছে মোৰ টেটৰ আন এটা ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ ইতিমধ্যে মই গণিতৰ কাৰণে এলপি লেভেলৰ 5টা মান ভিডিঅ' বনাই দিছোঁ আপোনালোকে যদি সেই ভিডিঅ'সমূহ চোৱা নাই ডেসক্ৰিপচনত গৈ পিনে ভিডিঅ'সমূহ চাবলৈ চেষ্টা কৰিব কিয়নো তাত মই কিছুমান কনসেপ্টৰ লগতে আৰু ইম্পৰ্টেন্ট কোৱেশ্চন এনসাৰ কৰি দিয়া আছে গতিকে আজিৰ মই ভিডিঅ'টো আপোনালোকক সিডিপিৰ ওপৰত প্ৰস্তুত কৰিছো আৰু ইয়াত কিছুমান ইম্পৰ্টেন্ট কোৱেশ্চন দিছো যিখিনি কোৱেশ্চন পৰীক্ষাত অহাৰ খুবই সম্ভাৱনা আছে গতিকে পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰো প্ৰথম প্ৰশ্নটো হৈছে আপোনালোকৰ যে শিক্ষাৰ মুখ্য নীতি কেইটা শিক্ষাৰ মুখ্য নীতি হৈছে 3টা তাৰ পাছত প্ৰশ্নটো আপোনালোকৰ আছে 2 নম্বৰ অনুশীলনীৰ নীতি কেইটা আৰু কি অনুশীলনী নীতি হৈছে দুটা আৰু সেই কেইটা হৈছে আপোনালোকৰ প্ৰথমটো ব্যৱহাৰৰ নীতি আৰু দ্বিতীয়টো হৈছে অব্যৱহাৰৰ নীতি এই অনুশীলনৰ নীতিটো হৈছে শিক্ষাৰ মুখ্য নীতিৰ এটা ভাগ 2 নম্বৰটো হৈছে 3 নম্বৰ প্ৰশ্নটো হৈছে আপোনালোকৰ ফলাফলৰ নীতিৰ আন নাম কি ফলাফলৰ নীতিৰ আন নাম হৈছে পুৰস্কাৰ বা শাস্তিৰ নীতি তাৰ পিছত 4 নম্বৰ প্ৰশ্নটোত কোৱা হৈছে প্ৰচেষ্টা আৰু ভুল পদ্ধতি যাক আমি সংযোগবাদ বুলি কওঁ হেতু কোনে উদ্ভাৱন কৰিছিলে আৰু ইয়াৰ উদ্ভাৱক হৈছে থৰ্নডাইক তাৰ পাছত 5 নম্বৰ প্ৰশ্নটো কি কোৱা হৈছে যে থৰ্নডাইকে কাৰ ওপৰত পৰীক্ষা চলাইছিল থৰ্নডাইকে কাৰ ওপৰত চলাইছিল মেকুৰীৰ ওপৰত পৰীক্ষা চলাইছিল যেটো শিক্ষামূলক যেটো শিক্ষণৰ যেটো পৰীক্ষা আছিল সেই পৰীক্ষাটো থৰ্নডাইকে কাৰ ওপৰত চলাইছিল মেকুৰীৰ ওপৰত চলাইছিল ইয়াৰ পাছত অনুবন্ধনবাদৰ গুৰিধৰ্তা কোন উত্তৰটো হৈছে পেভলভ হাতৰ গৈ শতক ক্ৰিয়ামূলক অনুবন্ধনবাদ তত্ত্ব কোনে ধৰণ কৰিছিল স্কিনাৰে আবেগ অনুবন্ধনৰ ওপৰত কোনে পৰীক্ষা চলাইছিল ওয়াটসনে চলাইছিল সামগ্ৰিকতাবাদ বা সামগ্ৰিকবাদ গেষ্টাল মতবাদ শিক্ষণ পদ্ধতিৰ আন নাম কি হেতু হৈছে অন্তৰ্দৰ্শন পদ্ধতি তাৰ পাছত অন্তৰ্দৰ্শন পদ্ধতিৰ লগত কোন ব্যক্তি জড়িত আছিল কহলাৰ ওয়াথিমাৰ আৰু কফকাই জড়িত আছিল কহলাৰ 1913-17 চনত আফ্ৰিকাৰ টেৰাইন দ্বীপত পৰীক্ষা চলোৱা চিম্পাঞ্জিটোৰ নাম কি আছিল তো ইয়াৰ শুদ্ধ উত্তৰ হ'ব সুলতান 12 নম্বৰ প্ৰশ্নত কোৱা হৈছে গেষ্টাল শব্দ কৰ পৰা আহিছে আৰু ইয়াৰ অৰ্থ কি তো ই জাৰ্মান ভাষাৰ পৰা আহিছে আৰু ইয়াৰ অৰ্থ হৈছে সম্পূৰ্ণ আকাৰ বা গঠন তাৰপিছত হলে অনুকৰণ পদ্ধতি কেইটাৰ কি এটা হৈছে অজ্ঞাত আৰু সংজ্ঞাত অনুকৰণ মানে কি আনৰ আচৰণক জনাকৈ অনুকৰণ কৰা প্ৰথম মনোবিজ্ঞান শব্দটো প্ৰৱৰ্তন কৰিছিল কোনে হেতু হৈছে এৰিষ্টটল 16 নম্বৰ প্ৰশ্নত কোৱা হৈছে ইংৰাজী শব্দ সাইকোলজি শব্দটো কোন ভাষাৰ পৰা আহিছে আৰু ইয়াৰ শুদ্ধ উত্তৰ হৈছে গ্ৰীক ভাষাৰ পৰা তাৰ পিছত 17 নম্বৰ প্ৰশ্নত কি কোৱা হৈছে যে মনোবিজ্ঞানৰ পিতৃ বুলি কাক কোৱা হয় আৰু ইয়াক জেবি ওয়াটসনক কোৱা হয় এমিল নামৰ গ্ৰন্থটো কোনে লিখিছিল এটো ফৰাচী মনীষী ৰুছুৱে লিখিছিল 19 নম্বৰ প্ৰশ্নটোত যে কিণ্ডাৰ গাৰ্ডেন পদ্ধতি কোনে ধৰণ কৰিছিল জাৰ্মানী অধ্যাপক ফ্ৰেডৰিক ফ্ৰবেলে কৰিছিল কোনে মন্টেছৰী পদ্ধতি ধৰণ কৰিছিল ইয়াৰ উত্তৰটো হৈছে ইটালীৰ শিক্ষাবিদ মাৰিয়া মন্টেছৰী পদ্ধতি কিয় উদ্ভাৱন কৰা হৈছিল শিক্ষাৰ যোগেদি শিশুৰ ইন্দ্ৰিয়সমূহৰ প্ৰশিক্ষণৰ বাবে মন্টেছৰী পদ্ধতিত ব্যৱহাৰ কৰা সঁজুলিক কি বুলি কোৱা হয় আৰু ইয়াৰ উত্তৰটো হৈছে আত্ম নিৰ্দেশনামূলক সঁজুলি সামগ্ৰিকতাবাদ কিমান চনত জন্ম হৈছিল 1912 চনত সৰ্বপ্ৰাণবাদ আত্মকেন্দ্ৰিক বিকাশৰ কোনটো স্তৰত জড়িত শৈশৱকাল ইয়াৰ পিছৰ প্ৰশ্নটো অভিজ্ঞতা আৰু প্ৰশিক্ষণ যোগেদি কৰা আচৰণৰ সংশোধন কাৰ্য হল শিক্ষণ কোনে কৈছিল মনোবিদ এডৱাৰ্ড গেটছে দ্য বিহেভিয়াৰ অফ অৰ্গেনিজম কোনে লিখিছিল স্কিনাৰে লিখিছিল 1938 চনৰ আৰু তেখেতৰ আন দুটা কিতাপ আছে ইয়াত উল্লেখ কৰি দিয়া আছে আপোনালোকে চাই ল'ব তাৰ পিছৰ প্ৰশ্নটো ডক্টৰ বেঞ্জামিন ক্লেমেন 1956 চনত বিভাজন কৰা শিক্ষণৰ সংজ্ঞানাত্মক ক্ষেত্ৰক কেইটা ভাগ কৰিছিল এই উত্তৰ হৈছে 6টা জ্ঞানবোধ প্ৰয়োগ বিশ্লেষণ সংশ্লেষণ আৰু মূল্যায়ন শিক্ষণৰ ক্ষেত্ৰ কেইটা আৰু কি 3টা সংজ্ঞানাত্মক ক্ষেত্ৰ অনুভূতি ক্ষেত্ৰ আৰু 3 নম্বৰটো হৈছে সংক্ৰিয়াত্মক ক্ষেত্ৰ তাৰ পিছৰ প্ৰশ্নটো ইন্টাৰেষ্ট শব্দটো কোন ভাষাৰ হেতু হৈছে লেটিন ভাষাৰ শেষৰ প্ৰশ্নটো আগ্ৰহ হল মনোযোগৰ সুপ্ত অৱস্থা মনোযোগ হল আগ্ৰহৰ সক্ৰিয় অৱস্থা কথাষাৰ কোনে কৈছিল মেকডৱেলে কৈছিল আজিলৈ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছো থ্যাংক ইউ ফৰ ওয়াচিং